আজ মানুহৰ দাম কমি ঢেকীয়াৰ দাম বাঢ়ি যায় জীৱনত দামতকে ঢেকীয়াৰ দাম বেছি আজি এই শোটো যে আপোনালোকৰ নহ'ল এতে কিহৰ কাৰণে হ'ল জানে এই তাত পোৱালি এজন আছে কংকন মেচ বুলি তাৰ কাৰণে চবে এটা হাত চাপৰি বজাই দিয়ক আৰু লগত আছে তপনৰ কাৰণে এটা হাত চাপৰি বজাই দিয়ক তেওঁলোক দুইজন নাথাকিলে আপোনালোকে নোৱাৰিলেহেঁতেন এনেকৈ ফূৰ্তি কৰিবলৈ সমাজ ব্যৱস্থা আজি মানুহৰ দাম কমি ঢেকীয়াৰ দাম বাঢ়ি দাম বেছি নকৰিবি তাক অফিচাৰ হ'ব পাৰোঁ তই নকৰিবি তাক অফিচাৰ হ'ব পাৰোঁ তই চাকৰি নকৰোঁ বহুতৰ দৰে পুঁজিপতি আপোনাক মই ৰবিবাৰী অট্টালিকাৰ বাহাদুৰি আমি খাতি খুৱাবৰৰ বল কাজিয়া বচন নকৰিব এনেকে নাচি নাচি ফূৰ্তি কৰি ইয়াৰ নেক্সট আমাৰ মৰমৰ শংকুৰাজ কোঁৱৰ আছে ফূৰ্তি কৰক দেই সেইকাৰণে কৈছোঁ ডক্টৰ ভূপেন হাজৰিকাই কৈছিলে যে সোণতকৈ মানুহৰ দাম বেছি বুলি এইখন অসমত আমি বিশ্বাস নকৰোঁ ধন্যবাদ ভাল লাগিলে পুনৰ লগ পাম